নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম মাস্ক চিলোৱাৰ ভিডিঅ'। মোৰ চেনেললৈ যদি আপোনালোক নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। আহক মই এতিয়া দেখুৱাম আপোনালোকক মাস্ক চিলোৱাৰ কেনেকৈ চিলাব পাৰিব, জোখটো অনুসৰি ভালকৈ দেখাই দিম। মাস্ক চিলাবৰ কাৰণে আমাক লাগিব, এইটো হৈছে তলত দিয়া কাপোৰ, এইটো তলত দিম আৰু এইখন ওপৰত দিম, এনেকৈ বহিব। এয়া এনেকৈ মই চিলোৱাটো দেখাই দিম বাৰু। এইটো এনেকৈ বহিব আৰু তাৰ কাৰণে লাগিব এনেকুৱা এডাল ইলাষ্টিক, এডাল দেখিছে। মই এতিয়া জোখটো বাৰু দেখাই দিম কিমান ইঞ্চ লাগিব। এয়া মই দীঘলটো লৈছোঁ 8 ইঞ্চ দীঘলটো আৰু এইটো পথালিকে লৈছোঁ 7 ইঞ্চ, 1 ইঞ্চ কম লৈছোঁ। আকৌ এবাৰ মই দেখাই দিছোঁ, এয়া 7 ইঞ্চ লৈছোঁ পথালি আৰু দীঘলটো 8 আৰু এই ফিটাডাল লৈছোঁ, দেখাই দিছোঁ কিমান ল'ম। এইটো লৈছোঁ 11 ইঞ্চ। দুভাজ হ'ব, 11 ইঞ্চত আধা আধা, হাফ হাফ হ'ব। দুভাজ কৰি কাটি দিম আৰু এতিয়া মই চিলোৱাটো আপোনালোকক দেখুৱাই দিম, চাই থাকক ভিডিঅ'টো। এই দুইটা পাৰ্ট ভালকৈ জইন কৰি চিলাই দিম, চাৰিও চাইডে চিলাই দিম। এয়া দেখিছে, চাইডে চাইডে চাৰিও চাইড চিলাই ল'ম। কেনেকৈ চিলাম আপোনালোকে চাই লওক, মই দেখুৱাই দিছোঁ গোটেইখিনি। এয়া মোৰ চাৰিও চাইড চিলাই হৈ গ'ল। এতিয়া এনেকৈ দুটা ভাঁজ কৰি দিম, দেখিছে। দুটা ভাঁজ কৰি দিলে, তিনিটা ভাঁজো কৰিব পাৰে, দুটা ভাঁজো কৰিব পাৰে। আমি দুটা কৰিছোঁ। এতিয়া এয়া মাজত কাটি দিছোঁ ফিটাডাল আৰু এনেকৈ লগাই দিম। উল্টা চাইডে লগাই দিছোঁ মই, এনেকৈ লগাই দিম। এয়া হৈ গ'ল এতিয়া মাস্কখন, এয়া দেখিছে লগাই হৈ গ'ল। দুইটা চাইডে ফিটাকেইডাল জইন কৰি দিলোঁ। এয়া হৈ গ'ল মাস্ক চিলোৱা। কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্টত জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। মই 1000খন মাস্ক চিলালোঁ, এয়া দেখিছে।